সকলোকে নমস্কাৰ জনাইছোঁ। আজি এই ভিডিঅ'টো বনালোঁ দুটামান গুৰুত্বপূৰ্ণ কথা ক'বলৈ। যিসকল APDCL-ৰ সংযোগটো সকলো ঘৰতে আছে, সকলো ঘৰতে বিদ্যুতৰ সংযোগ আছে, সেইকাৰণে খুব কম সময়ৰ ভিতৰত কেইটামান কথা ক'বলৈ আহিলোঁ। এতিয়া সকলোতে পৰিৱৰ্তন যে দেখিছে, স্মাৰ্ট মিটাৰ হ'ল। আগতে আপোনাৰ ডিজিটেল মিটাৰ আছিলে, এতিয়া ডিজিটেল মিটাৰৰ পৰা স্মাৰ্ট মিটাৰ হ'ল। আৰু স্মাৰ্ট মিটাৰ হোৱাৰ লগে লগে কিন্তু আপুনি আগতে যিটো ডিজিটেল মিটাৰত যিটো ছিষ্টেম আছিলে, আপোনাৰ ঘৰলৈ মিটাৰ ৰিডাৰজন যায়, মিটাৰ ৰিডাৰে ঘৰত বিল বনাই থৈ আহে। কিন্তু এতিয়াৰ পৰা তেনেকুৱা ছিষ্টেম নাই। স্মাৰ্ট মিটাৰ হোৱাৰ লগে লগে আপোনাৰ মোবাইললৈ মেছেজহে আহিব যে আপোনাৰ এই মাহত বিদ্যুতৰ বিল ছাপ'জ 2000 হ'ল, 500 হ'ল, 100 হ'ল, আৰু লগে লগে আপুনি সেইখিনি অনলাইন মাধ্যমেৰে বা অফিচত গৈ দি থৈ আহিব পাৰে। এতিয়াৰ পৰা স্মাৰ্ট মিটাৰ এই বিলখন কেতিয়া গম পাব? আপোনাৰ মেছেজ আহিবলৈ আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ লাগিব। যিসকল গ্ৰাহকে এতিয়াও তেওঁলোকৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰা নাই, তেওঁলোকে খুব সোনকালে গৈ তেওঁলোকৰ যিটো ছাব ডিভিজন অফিচ, সেই ছাব ডিভিজন অফিচত গৈ নিজৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি আহক। তেতিয়া আপুনি বিলখন আপোনাৰ মোবাইলতে পাব আৰু লগে লগে আপুনি পৰিশোধ কৰিবলৈ সুবিধা হ'ব। অন্যথা আপুনি পইচা বিল নিদিলে আপোনাৰ লাইনটো যিকোনো মুহূৰ্তত ডিছকানেক্ট হৈ যাব পাৰে, আৰু সেইকাৰণে আপুনি কামটো কৰি ল'ব। প্ৰথম 2 মাহ আপোনাৰ তেনেকৈ মোবাইলত আহিব বিল। 3 নম্বৰ মাহৰ পৰা কিন্তু আপোনাৰ বিল নাহে। আমি টিভিত বা মোবাইলত যেনেকৈ আগতীয়াকৈ ৰিচাৰ্জটো কৰি লওঁ, তেনেকৈ আপুনি আপোনাৰ মিটাৰটোত ৰিচাৰ্জ কৰি ল'ব লাগিব। কেনেকৈ ৰিচাৰ্জ কৰিব? ৰিচাৰ্জ কৰিবলৈ একেবাৰে চিম্পুল। আপুনি গুগল পে'ত যাব পাৰে। গুগল পে'ত গৈ APDCL স্মাৰ্ট প্ৰিপেইড ৰিচাৰ্জ অপশ্যনত গৈ আপুনি ৰিচাৰ্জটো কৰি ল'ব পাৰে। 100 কৰে, 200 কৰে, 500 কৰে, 10 টকা কৰে, 1000 টকা কৰে, সেইটো আপোনাৰ নিজৰ কথা। আৰু এটা কথা এইখিনিতে মই জনাই থ'ব বিচাৰিছোঁ, আপুনি ৰিচাৰ্জ কৰাৰ লগে লগে যেতিয়া আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ আছে, তেন্তে আপুনি মাই বিজুলী এপছটো ডাউনলোড কৰি লওক। মাই বিজুলী এপছটো ডাউনলোড কৰি আপুনি আজিৰ দিনটোত কিমান ব্যৱহাৰ কৰিছে বা আপোনাৰ যোৱা 7 দিনত কিমান ব্যৱহাৰ হৈছে, এই সকলোখিনি তথ্য আপুনি মাই বিজুলী এপছটোৰ জৰিয়তে চাই থাকিব পাৰিব। আৰু এটা কথা এইখিনিতে মই জনাব বিচাৰিছোঁ, দৰ্শকসকলে প্ৰায় মানুহে সুধি থাকে আমাক যে মই ৰিচাৰ্জ কৰিলোঁ, ৰিচাৰ্জ কৰাৰ পিছতো লাইনটো কিয় অহা নাই? খুব দৰকাৰী কথা, মন কৰিব। ৰিচাৰ্জ কৰি আপোনাৰ যেতিয়া লাইনটো কাটি দিয়াৰ লগে লগে আপোনাৰ মিটাৰটোলৈ লাইনটো আহি থাকে, কিন্তু ভিতৰলৈ নোসোমায়। যেতিয়া মিটাৰটোলৈ লাইনটো আহি থাকে, অৰ্থাৎ যেতিয়া লাইনটো থাকে, সেই মুহূৰ্তত আপুনি ৰিচাৰ্জটো কৰিলে আপোনাৰ খুব সোনকালে লাইনটো আহি যায়। কেতিয়াবা কি হয়, লাইন কাটি দিয়ে, লাইন কটা বহুত লাইনটো কাটেই, লাইন নাথাকে, লাইন নথকাৰ সময়ত আপুনি ৰিচাৰ্জ কৰিলে অকণমান টাইম লাগে। এতিয়া 1 ঘণ্টা 1.5 ঘণ্টা লাগি যায়। সেইকাৰণে আপোনালোকে লাইনটো থকাৰ সময়ত ৰিচাৰ্জটো কৰিবলৈ নাপাহৰিব। আৰু এটা কথা, কিছুমান মানুহে কি হয়, স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে ইমান নাজানে ন, স্মাৰ্ট মিটাৰ লগালে মিটাৰলৈ লাইনটো আহি আছে, ভিতৰত লাইনটো সোমোৱা নাই। ফোন কৰে কেতিয়াবা মানুহে যে মোৰ মিটাৰটোলৈ লাইনটো আহি আছে, ভিতৰলৈ সোমোৱা নাই, মই বোলে ছাৰ্ভিচ কেবুলডালকে লৰাই চাইছোঁ বা কিবা কিবি কৰি চাইছোঁ। কিন্তু এইটো কথা ঠিক, আপোনালোকে ছাৰ্ভিচ কেবুল লৰাই নাচাব বা মিটাৰটো খোলাৰ চেষ্টা মুঠেই নকৰিব। কিন্তু মিটাৰ যিটো চিল থাকে, সেইটো ভঙাৰ কোনো কাৰণত তেনেকুৱা ধৰণৰ চেষ্টা নকৰিব, কাৰণ তাত চেঞ্চৰ থাকে, সকলোবিলাক ওলাই থাকে। গতিকে লাইনটো যিকোনো মুহূৰ্তত যেতিয়া আপুনি পইচা দিয়ে ডিছকানেক্ট হৈ যায়। ততালৈকে আপুনি ৰিচাৰ্জ কৰক। যদি আপোনাৰ স্মাৰ্ট প্ৰিপেইড হৈ গৈছে, বা যদি আপোনাৰ স্মাৰ্ট প্ৰিপেইড হোৱা নাই, আপোনাৰ স্মাৰ্ট পোষ্টপেইড হৈ আছে, তেন্তে ৰিচাৰ্জ কৰক। ৰিচাৰ্জ কৰাৰ লগে লগে আপোনাৰ লাইনটো আহি যাব। আৰু ভিডিঅ'টোত খুব কম সময়ৰ ভিতৰত এইখিনি কথা ক'বলৈ চেষ্টা কৰিলোঁ। যদি কিবা বুজি পোৱা নাই, তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। তেন্তে আপুনি কমেণ্ট কৰিব বা মোলৈ ফোনো কৰিব পাৰে। মই আৰু বেলেগ ধৰণে আপোনাক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি উপযোগী বুলি ভাবিছে, ৰাইজৰ সহায় হ'ব বুলি ভাবিছে, তেন্তে আপুনি এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।